Hello everyone, welcome back to my YouTube channel. আৰু মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি গলো। আজি ব্লগ নহয় একচুয়ালি, আজি মই দেখাম আপোনালোকক এটা ৰেচিপি। আমৰ এটা টেষ্টি জেলি আৰু বহুতে আমৰ মুৰাব্বা বুলিও কয়। তো বলক তেন্তে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমে মই আমখিনি ভালদৰে বাকলি চিকনাই ধুই লৈছো আৰু যেহেতু কেঁচা আম হয় হেতু কাৰণে মই অলপমান নিমখত তিয়াই থৈছিলো। তিয়াই মেলি এতিয়া ধুনীয়াকৈ মই ধুই লৈছো আৰু এতিয়া মই সৰু সৰুকৈ পিচ কৰি লৈছো। আৰু এখিনি যেহেতু কেঁচা আম হয় হেতু কাৰণে মই ভিতৰৰ গুটিটো পেলাই লৈছো। আৰু এয়া মোৰ পিচ কৰি হৈ গ'ল, ইমানখিনিয়ে পিচ ওলালে। আৰু এতিয়া মই গেছত কেৰাহীখন পাতি ললো আৰু কেৰাহীখন অলপমান গৰম হ'ব দিছো। এতিয়া মই ইয়াতে দি দিছো অলপমান গোটা জিৰা আৰু কেইটামান দিছো শুকান জলকীয়া আৰু এইকেইটা মই হাতেৰে ছিঙি লৈছো। আৰু এতিয়া মই এইখিনি ৰঙা হোৱালৈকে ভাজি ল'ম। আৰু এইখিনি ভজা হ'লে মই পিচি ল'ম। আৰু এইখিনি মোৰ এতিয়া ভাজি হৈ গৈছে আৰু একেখন কেৰাহীতে মই এতিয়া তেল দি দিছো যেহেতু কেৰাহীখন গৰম আছিলে। আৰু এতিয়া মই অলপমান তেলখিনি গৰম হ'ব দিছো আৰু এতিয়া মই দিছো অলপমান গোটা চফ আৰু অলপমান দিছো কালো জিৰা আৰু এতিয়া মই ইয়াতে আমখিনি দি দিছো। আৰু এইখিনি একেলগত অলপমান সময় ভাজি ল'ম আৰু বহুত সময় ভাজিবও নালাগে, অলপমান ভাজিলে হ'ব। আৰু দিলো ইয়াত দুখিলামান তেজপাত কেইখিলা দেখাবলৈ নহ'ল। আৰু এইখিনি মোৰ ভজা হৈ গৈছে আৰু ইয়াতে মই এতিয়া দি দিছো গুড় আৰু গুড়খিনি দিও অলপমান ভাজি ল'ম। আৰু এতিয়া মই ইয়াতে পানী অলপ দি দিম আৰু গুড়খিনি মই আমখিনিৰ জোখত দি লৈছো। আপোনালোকে বনাব হলেও আমখিনিৰ জোখতে দি ল'ব।
আৰু এতিয়া মই এইখিনি অলপমান হ'বলৈ ঢাকি দিম। আৰু অলপ সময় ঢাকি দিলে গুড়খিনিও ধুনীয়াকৈ গলি যাব। আৰু এইফালে চাওক গুড়খিনিও গলি গৈছে ধুনীয়াকৈ। আৰু এডোখৰ মই ডাঙৰকৈ দি দিছিলোঁ, সেইটো কাৰণে সেইডোখৰটো ভালকৈ গলা নাই। আৰু গলি নোযোৱা গুড়ডোখৰ মই চামুচেৰে ভাঙি দিছোঁ যাতে সোনকালে গলি যায়। আৰু এইখিনি প্ৰায় হৈয়ে গৈছে। তলত যিহেতু লাগি নধৰিব সেইটো কাৰণে মই বাৰে বাৰে চামুচেৰে লৰাই আছোঁ। আৰু এতিয়া মই ইয়াতে অথনি পিচি লোৱা গোটা জিৰা আৰু জলকীয়াকেইটা মই ইয়াতে দি দিছোঁ। আৰু অলপ সময় থৈ প্ৰায় 2 মিনিটমান থৈ মই এতিয়া নমাই দিম। আৰু এইয়া চাওক এইফালে মোৰ টেষ্টি আমৰ জেলি হৈ গ'ল। আৰু মোৰ দেখিয়ে খাওঁ খাওঁ লাগিছে, যিহেতু কালাৰটো কিমান ধুনীয়া হৈছে চাওক। আৰু এইফালে এয়া মোৰ ৰেডি হৈ গ'ল বনাই আমৰ মুৰাব্বা। আৰু ৰেচিপিটো যদি আপোনালোকক ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ ভিডিঅ' যদি কোনোবাই নতুনকৈ চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।